যদি পাত কৰিব নোৱাৰে যদি আমাক মাৰি দিয়ক তেওঁ ইচ্ছা কৰি তেওঁ এনেকৈ আমাক ৰাজপথত নচুৱাই আছে আমাক গুলীয়া হৈ থাকক আপুনি কি হয় ইমান নিষ্ঠুৰ হৈছে আপুনি বহুত মৰমীয়াল আমি DLED পাছ কৰিলোঁ টেট পাছ কৰিলোঁ আমাক কিয় আমাক ইমান এনেকৈ কৈছে যে শিক্ষাগত অৰ্হতা নাই বুলি আমাক কিয় কৈছে ছাৰ আপুনি নিজে আহক আপুনি ডকুমেণ্টবিলাক চেক কৰক আমাক মাৰি পেলাওক যদি পাত কৰিব নোৱাৰে যদি আমাক মাৰি দিয়ক শিক্ষকতাৰ মৰ্যাদা দিয়ক নহ'লে গুলিয়াই মাৰক আমাক গুলীয়া হৈ থাকক আপুনি কি হয় ইমান নিষ্ঠুৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিয়ে ৰাজপথত নচুৱাই আছে তেওঁ ইচ্ছা কৰি তেওঁ এনেকৈ আমাক ৰাজপথত নচুৱাই আছে ৰাজ্যত অব্যাহত শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচী বৃহস্পতিবাৰৰ দিনটোতো কাহিলীপাৰাত বঞ্চিত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ প্ৰাণীকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ এই প্ৰতিবাদ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত চাকৰি নিয়মীয়াকৰণ আৰু উচিত দৰমহা বিচাৰি তীব্ৰ প্ৰতিবাদ শিক্ষক কৰ্মচাৰীৰ বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা জনতা ভৱনলৈ বিশাল প্ৰতিবাদী কাৰ্যসূচীৰে এইদৰে ওলাই আহিছে ক্ষোভিত শিক্ষক কৰ্মচাৰীসকল প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে সকলো স্তৰৰ শিক্ষকক পদ প্ৰাদেশিকৰণ কৰিবলৈ হুংকাৰ প্ৰদান 2013 আৰু 2021 বঞ্চিত যি প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ নকৰাৰ অভিযোগত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে 1997 চনৰে পৰা বিনা বেতনেৰে শিক্ষকতা কৰি অহাৰ দাবী একাংশ প্ৰতিবাদকাৰীৰ ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকসকলৰ শিক্ষাগত অৰ্হতা নাই বুলি কোৱাত উভতি ধৰে প্ৰতিবাদকাৰীসকলে সততে প্ৰতিবাদ বেয়া পোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এইদৰে শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত কঁপি উঠিল ৰাজপথ আনহাতে চৰকাৰে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান নকৰিলে ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ প্ৰাইভেট হ'ল আমি সোমাইছিলোঁ 1997ত বহুত শিক্ষক আছিলে 600 700 1200 ছাত্ৰ ছাত্ৰী আছিলে সেই শিক্ষানুষ্ঠানবিলাকত এতিয়া 50টা 60টা ষ্টুডেণ্ট হ'ল গতিকে সেই শিক্ষকবিলাকক ছাত্ৰ ছাত্ৰী অনুপাত দেখুৱাই প্ৰত্যেকজন ছেকশ্যন শিক্ষকক বিদায়িত কৰিব নোৱাৰিব 10জন থকা বঞ্চিত হৈছে 80জন থকা বঞ্চিত হৈছে এমইত বঞ্চিত হৈছে এলপিত বঞ্চিত হৈছে সামগ্ৰিকভাৱে এই সমস্যাটো সমাধান কৰক ভাগ ভাগকে নহয় গতিকে সামগ্ৰিকভাৱে শিক্ষকখিনিক মানৱীয়তাৰ খাতিৰত এজনো যাতে শিক্ষক বঞ্চিত নহয় ইয়াত আকৌ বৈষম্যমূলক নীতি নচলিব বোলে হাই ছেকেণ্ডেৰী কৰিছোঁ ছিনিয়ৰ ছেকেণ্ডেৰী কৰিছোঁ কলেজত কৰিছোঁ এলপিএমিং নকৰোঁ নহয় আমি সকলোৰে কাৰণে ওলাই আহিছোঁ যিহেতু মই কৈছোঁ মই ছিনিয়ৰ ছেকেণ্ডেৰী গতিকে আমি যিহেতু সন্থাটোত আমি দায়িত্বভাৱে আছোঁ আৰু যিহেতু আমি লেডিজ অসমৰ ইতিহাস বিৰল য'ত নেকি সভানেত্ৰী সম্পাদিকা লেডিজ আমি কিন্তু লেডিজে আমি থৈছোঁ এখন ঘৰ যেনেকৈ মহিলাই সুৰক্ষিত হিচাপে ৰাখে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখলৈ চাই জনতা ভৱন কাৰ্যসূচী ঘেৰাও কৰি যিহেতু আমাৰ আজি আছিলে তথাপি আমি যোৱা নাই বহি আছোঁ প্ৰশাসনে আমাক ঘেৰাও কৰি আছে যদি আমি কেতিয়াবা শিক্ষকক বুজাব নোৱাৰি হয়তো গুচি যাব পাৰে গতিকে যদি যাবলগীয়া হয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ বাবে দায়ী কাৰণ তেখেতে এই মুহূৰ্ততে যেতিয়া টুইট কৰে যে এই শিক্ষকখিনিৰ কথা আমি চিন্তা কৰিছোঁ গতিকে শিক্ষকসকলে আন্দোলন বন্ধ কৰক সেইটো আমি আশাৰে বাট চাই আছোঁ আপোনাক আমি এই প্লেটফৰ্মৰ পৰা কৈছোঁ আপোনাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে তাৰে ভিতৰত আমিও আপোনাক ভোট দিছিলোঁ কিন্তু আপুনি মুখ্যমন্ত্ৰীৰ আসনখনত বহি আপুনি আমাক ৰাজপথত উলিয়াই দি আপুনি আনন্দত কিয় মতলীয়া হৈ আছে আপুনি ৰাতি গৈ আপুনি ভাত সাজ কিদৰে খাইছে আপোনাৰ ভাত হজম হৈছে নেকি আপোনাকতো ৰাইজৰ কৰ কাটালৰ পৰাইতো আপুনি দৰমহা পাই আছে আমি বৈধ হয় নে নহয় এই 5,500 শিক্ষক আপোনাৰ ডাইৰেক্টৰ অফিচত আপুনি চাওক কোন বিদগ্ধ পণ্ডিতক লগত লৈ আপুনি 2017 আৰু 2018 চনত আইনখন আনিছিলে যিখন আইনৰ কাৰণে আজি এনেকৈ ৰাজপথত ওলাই আহিবলগীয়া হৈছে এই যে মই কথা কৈ আছোঁ মোৰ বুকুৰ বিষ উঠি গৈছে কথা কওঁতে আৰু কিমান দিন চিঞৰিম এনেকৈ
আঁচনিয়ে আপুনি অসমত ভৰ্তি কৰি দিছে কিন্তু আপুনি এই শিক্ষাগুৰুসকলৰ কাৰণে আপুনি কিয় একো কৰিব পৰা নাই আপুনি চব কৰিব পাৰে আমাক মাৰিলে পেলাই কিয় আমাক মাৰি পেলাও আমাক বিলাসতে পাত কৰিব নোৱাৰে যদি আমাক মাৰি দিয়ক আমাক গুলীয়া হৈ থাকক আপুনি কিয় ইমান নিষ্ঠুৰ হৈছে আপুনি বহুত মৰমীয়াল আমি DLED পাছ কৰিলোঁ টেট পাছ কৰিলোঁ আমাক কিয় আমাক ইমান এনেকৈ কৈছে যে শিক্ষাগত অৰ্হতা নাই বুলি আমাক কিয় কৈছে ছাৰ আপুনি নিজে আহক আপুনি ডকুমেণ্টছবিলাক চেক কৰক আমাৰ ডকুমেণ্ট চেক কৰক আমি কি পাছ কি আপুনি চাই যাওক আপুনি নিজে স্কুললৈ যাওক আমাৰ স্কুলবিলাক কেনেকৈ পঢ়াইছোঁ কেনেকৈ কৰিছোঁ আপুনি এবাৰ চাওক ছাৰ আপুনি এবাৰ নিজে আহি চাওক ছাৰ নিজে ছাৰ আমাক ন্যায় লাগে ছাৰ আমাক ন্যায় লাগে ছাৰ আমাক ন্যায় লাগে ছাৰ শিক্ষকতাৰ মৰ্যাদা লাগে ছাৰ আমাক শিক্ষকতাৰ মৰ্যাদা লাগে ছাৰ শিক্ষকতাৰ মৰ্যাদা লাগে আপুনি এজন শিক্ষকৰ আশ্ৰয়ত পঢ়িছিলে সেই শিক্ষকক কিয় পাহৰি গ'ল ছাৰ সেই শিক্ষকক কিয় পাহৰি গ'ল ছাৰ আপুনি শিক্ষকক কিয় পাহৰি গ'ল ছাৰ আপোনাৰ শিক্ষকজনলৈ এবাৰ মনত পেলাওক ছাৰ আপোনাৰ শিক্ষকজনক এবাৰ মনত পেলাওক ছাৰ শিক্ষকতাৰ মৰ্যাদা দিয়ক আমাক ছাৰ শিক্ষকতাৰ মৰ্যাদা এই ৰ'দত আমি ফুৰিব লগা হৈছে এতিয়া ঘৰ দুৱাৰ ত্যাগ কৰি ছাৰ শিক্ষকতাৰ মৰ্যাদা দিয়ক ছাৰ শিক্ষকলৈ মৰ্যাদা দিয়ক আপোনাৰ শিক্ষকলৈ মনত পেলাওক ছাৰ কেমেৰা পাৰ্চন শচীনৰ সহযোগত হৃদয় আহমেদৰ ৰিপৰ্ট PB সংবাদ।